বিশ্বনাথত ব্যতিক্ৰমী ৰূপত পালন কৰিলে 31 ডিচেম্বৰ। (2018ক বিদায় দি নতুন বছৰ 2019ক এক নতুন চিন্তাৰে জিঞ্জিয়াৰ চাহ বাগিচাৰ শ্ৰমিকসকলে পালন কৰা দেখা গ'ল। কম্বল দান কৰি পেলাই আৰু কণ শিশুসকলক কম্বল বা যিকোনো প্ৰয়োজনীয় গৰম কাপোৰ দান কৰি পেলাই নতুন বছৰ আদৰাৰ প্ৰয়াসক আমি শলাগ লৈছোঁ। অসম স্বাধীনতা ছাত্ৰ সন্থা 42 সাংগঠনিক সমিতিৰ পৰা আমি এই প্ৰয়াসক শলাগ লৈছোঁ আৰু সমিতিৰ সকলো বিষয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উৰে নিশা জিঞ্জিয়াত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ লগতে অঞ্চলটোৰ বৃদ্ধ বৃদ্ধাসকলক বস্ত্ৰদান কৰি এক অনন্য প্ৰচেষ্টা লোৱা পৰিলক্ষিত হ'ল। বিশ্বনাথৰ পৰা নীলিম নীলাভ, আছাম নিউজ এনি টাইম।